ओ जोङो एपिपि निफ्राय फैनानै माने बिपिएफ जइन जानानै जों गोजोननाय मोनदों आरो बिपिएफ नि जि आदर्श बिनि थांखिफोरखौ मोजां मोननानै जों दिनै बिपिएफ आव जइन जाबाय जिखौबो 100% 110% আমাৰ ছাৰৰ আমাৰ পাৰ্টিৰ যোন বিপিএফ পাৰ্টিৰ আদৰ্শ যোনটো লগত লৈ চলা এইটো বহুত ভাল লাগি কিনে আমিও লগত এতিয়া গোৰ্খা অৰ্গেনাইজেশ্যনে এতিয়া যোগদান দিলোঁ আৰু জিকিব চাৰিবা 100 to 10%। আমাৰ ফুল টু 10%। এনেও আমাৰ গোৰ্খা যিমান জাতি চবেই লাগি পৰি আছে আৰু এইটোতো 100 to 10% নীল এইবাৰ যেতিয়াকৈ যিমান সংগঠন বা এই আপোনাৰ বেংৰাও কৈ দিব ঠিক আছে এই আপোনাৰ অলপ পাহাৰী এলেকাত সুধিলে যাই কিনে আপুনি যদি এইবাৰ কোনে চৰকাৰটো ভাল 5 বছৰ ৰাজ্য কৰিলে হয় নে নহয় ইউপিএফ গভৰ্ণমেণ্টে আৰু বিপিএফ কৰাটো এইবাৰ কেনেকা মানে আগত কেনেকা আছিল এতিয়া কেনেকা যোৱা বছৰ কেনেকা এইটো কৈ দিলে বেংৰাও কৈ দিব বিপিএফ চৰকাৰ ভাল হয় না তাৰ কাৰণে আমি চব লগ লাগি এইবাৰ আনিলো বিপিএফ চৰকাৰক এইটো 100 to 10%। এইটোতো ক'বলৈ কিবাই নাই ভাষাই নাই এইবাৰ 100 to 10%। এনে আমাৰ ৰিয়ন ছাৰ এইবাৰ বেছি অধিক ভোটলৈ জয়যুক্ত হ'ব এইবাৰ আৰু মই সেইটো যোনটো এপিপি পাৰ্টিৰ মই ভাইচ প্ৰেচিডেণ্ট আছিলে আমি বিপিএফৰ যোনটো নীতি আদৰ্শ সেইটো ভাল পাই আমি আজি 21 জন আমি জইনিং হৈছোঁ মোৰ লগত আছে ইউজিপিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে যিটো বিপিএফৰ যোনটো কাম কৰা আৰু কিছুমান যিটো আদৰ্শ নীতি এইটো ভাল পাই পেলাই মই সেইটো পাৰ্টিত জইন নিশ্চয় জিকিব সেইটো 100% জিকিবই